বেলেঞ্চিং নাই আমাৰ হেল্ল' ৱেলকাম বেক টু মাই চেনেল বিন্দাছ ব্লগ আৰু আহি আছিলোঁ আমি একচুৱেলি বোকাজানলৈ আহিছিলোঁ ইয়াৰ লগত এই কাম এটাত আহিছিলে মোক ক'লে বোলে ব'ল কি ব'লা মই বোলো ঠিক আছে ব'লা এনেই বৰিং খাই আছিলোঁ দুয়োটাই আহি গ'লোঁ আহি পেলাই ঘপককৈ ৰাস্তাদি গৈ থাকোঁতে পাৰ্ক এখন দেখিলোঁ ই ক'লে নোসোমাওঁ মই বোলো নাই সোমাই পেলাই ভিতৰৰ যিটো পৰিৱেশ দেখিলোঁ আপোনালোককো দেখুৱাম চাই থাকক ভিডিঅ'টো এইখনেই সেইখন পাৰ্ক যিখনলৈ আজি আহিছোঁ আমি আৰু এণ্ট্ৰি ফিজ বুলিবলৈ উইদাউট বটিং 10 ৰুপিজ আৰু উইথ বটিং 20 ৰুপিজ তেন্তে বলক ভিতৰলৈ সোমাই যাওঁ ভিতৰলৈ সোমাই আহি পৰিৱেশটো ইমানেই ভাল লাগিছে সপোনতো ভবা নাছিলোঁ যে এনেকুৱা এটা পৰিৱেশ ফাৰ্ষ্টতে ঘূৰি লৈছোঁ ইয়াত বটিং চটিং কিবা কিবি আছে কৰিম পুখুৰী এটা ৰাউণ্ড পুখুৰী এটা আছে কৰিম এইটো দেখিলোঁ এইটো তলা মৰা আছে যাওঁ একদম ওপৰলৈ এই ৰাউণ্ডটো কিবা আছে চাগে মে বি চাই লওঁ গেষ্ট হাউচ বেক কেমেৰাৰ পৰা আহি গ'লোঁ ফ্ৰণ্ট কেমেৰাত এতিয়া কথাটো হ'ল বিৰাট বতাহ মাৰি আছে চুলি তুলি উৰি আছে দেখিছে এইটো সম্ভৱ গেষ্ট হাউচ হ'ব ন এইটো গেষ্ট হাউচ হ'ব কোনোবা কোনোবি আহিলে মে বি থাকিব পাৰিব কিন্তু তলা মাৰি থোৱা আছে চাইনবোৰ্ড এখন দেখিছোঁ কি দেখিছোঁ চাওঁ ৰ'ব এইটো একচুৱেলি কাৰ কোনে বনাইছে কি সেইটোৰ ওপৰত এটা গেষ্ট হাউচ বনাই থৈছে লিখি থোৱা আছে তাত চাইনবোৰ্ডখনত আৰু বিৰাট ভাল লাগিছে কালাৰটো আৰু ইমান চাফ চিকুণকৈ ৰাখিছে চৌপাশটো নাইচ নেকি বটিংটো কৰি আহোঁ আৰু সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে খেলা চেলা বা আৰম্ভ কৰি জোনলা এইবিলাক কিবা কিবি ঢেৰ আছে কৰি দিম পাৰ্কবিলাকলৈ আহিলে কিবা এই সৰু সৰু ফিলটো আহি যায় মনলৈ তাকে এয়া কৰি আছোঁ কিবা কিবি জোনলা তোনলা জ্বলি আছোঁ আৰু বহুত আছে কিবা কিবি এইবিলাক সৰু সৰু পোৱালীবিলাকৰ কাৰণে তাকে চাওঁ যদি সৰু পোৱালী হৈ যাব পাৰোঁ কৰিম অকণমান ৰেষ্ট লৈ লৈছোঁ নাও যিকেইখনত আমি বটিং কৰিম নাওকেইখন ব্যস্ত হৈ আছে পূৰা এইখন ব্যস্ত হোৱাৰ পিছত আমি একদম ছিংগুলকৈ কৰিম আজিলৈকে লাইফত মানে কি সাঁতুৰি মেলি পোৱা নাই সাঁতুৰিব মেলিব নাজানো কেনেবাকৈ পানীত পৰিলে জমিব আকৌ যদি আপোনালোকে ভিডিঅ'টো নাপায় বাই চান্স তেতিয়া গম পাব আমি ডুবিলোঁ আৰু যদি পায় তেনেহ'লে গম পাব আমি সুকলমে বটিং চটিং কৰি ঘৰ পালোঁগৈ পাৰ্কত আহি যদি এই সৰু হৈ যোৱাৰ যদি সোৱাদটো নলওঁ তেনেহ'লে আৰু কি কৰিম ফিল্ডটো পূৰা লৈ আছোঁ এয়া এইখনত উঠিছোঁ এইফালে ই উঠি আছে কিন্তু একো নাই মই বহিবই পৰা নাই বেলেঞ্চিং নাই আমাৰ মেইন কথা বেলেঞ্চ লাগিব আমি এইবিলাক লাইফত কৰি পোৱা নাই আৰু আমাৰ দ্বাৰা নহ'ব বটিং কৰিম নে নকৰিম ভয় লাগি গৈছে তাকে এইটোতে ইমান সৰু বস্তুটোতে যেতিয়া আমাৰ এক্সিডেণ্ট হৈছে এইটোত ঘূৰিবা পাৰি আৰু এটা পাইছোঁ এইটো বহিব লাগে নেকি ৰ'বা বহি লৈছোঁ এইটো বহি পেলাই এনেকৈ ঠেলিব লাগে ৰ'বা দেখিছেনে চাৰিওফালটো টিপটপকৈ ঘূৰি আছোঁ মোৰ মাতবোল বন্ধ হৈ গৈছে গাইছ মই নোৱাৰোঁ কিন্তু এটা কথা আমাক আকৌ গোটেই মানুহবিলাকে ঘূৰি ঘূৰি চাইছে বোলো এইকেইটা কিহৰ পালে আকৌ এইকেইটা পাগলেই হ'ল নেকি আমাৰ এই সময়কণ আহি গ'ল কি বুলি কয় ব'ট ৰাইড কৰি আছোঁ লেফ্ট ঘূৰালে ৰাইট যায় ৰাইট ঘূৰালে লেফ্ট যায় গৈ আছোঁ এক্সিডেণ্ট মইহে মাৰি আছোঁ মাৰিছোঁ চাওক এয়া মাৰি আছোঁ পূৰা টিপটপকৈ গৈ আছোঁ বটিং কৰি আছোঁ পূৰা ভাল লাগিছে ধুনীয়া ফিলিংছ ব'টখন কণ্ট্ৰল কেনেকৈ হয় জানেনে আপোনালোকে যদি জানে কমেণ্ট কৰক মই যিমান দূৰ জানো বা যিমান দূৰ দেখিছোঁ এই ব'টখনত পিছফালে ফেন দুখন আছে এই পেডলকেইডাল যিমান মৰা যায় ফেনখন সিমান ঘূৰে আৰু যিমান স্পীডত ঘূৰিব সিমান স্পীডত গতি কৰিব কিন্তু আমি স্পীড নিদিওঁ আমি লিমিটত চলোৱাব ন মিনিমাম 10-20 পাছত চলাই আছোঁ কিন্তু যোনে ব'ট ৰাইডিংটো মোৰ গৰমত কৰিবলৈ আহে তাৰ কিন্তু 12 বাজি যাব চিৰিয়াছলি আৰু তাতে ৰ'দো পৰি আছে ইয়াত পূৰা কিন্তু ভাল লাগিছে কিন্তু কিবা এটা ভাল লাগিছে
দিলোঁ দিয়া ফিল্ম শ্বুট কৰিবলৈ মজা হ'ব কিন্তু এফালে ৰেচিপি বহি গৈ আছে এফালে ড্ৰাইভাৰ দুটাই চলাই আছে ভিডিঅ'টোত মিউজিক এটা নাথাকিলে কেনেকৈ হ'ব মিউজিক শুনক পাৰ্কখন চাওক লেটছ ষ্টাৰ্ট পৰিচাহিয়াৰে চিনাকি জানো কোনো হ'ব পাৰে নহ'লে পৰিচাহিয়াৰে চিনাকি জানো কোনো হ'ব পাৰে ল'ৰালিৰ ঘাটে ঘাটে উমলি এটা সৰু ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ কেনেকুৱা পালে কি পালে নাজানো এইফালে গৈ থাকোঁতে ৰাস্তাত ঘপককৈ দেখিলোঁ এই পাৰ্কখন সোমাই দিলোঁ বিৰাট ভাল লাগিলে আৰু বিৰাট মেইনটেনেঞ্চ কৰি ৰাখিছে পাৰ্কখন চাফ চিকুণ কৰি আৰু সেয়াই ক'ম আৰুনো কিনো ক'ম সৰু পাৰ্ক এখন বোকাজানত আছে বোকাজান আহিলে আপোনালোক আহিব পাৰে সেয়াই আৰু এয়া ঘৰলৈ যাবলৈ লওঁতে দেখি গ'লোঁ এই পানীপুৰি খাই যাওঁ তাকে নেকি পানীপুৰি নাখালে মনটো বেয়া লাগে দেখিলে ভাল লাগে খাই দিওঁ মিঠা নাই ন বাৰু দিয়ক তেনেকৈ দিয়ক অলপমান দিয়ক পিঁয়াজটো অলপ বেছি দিব খালি তেন্তে সেয়া আমি ওলাই আহিলোঁ ওলাই আহি এতিয়া যাওঁগৈ ঘৰলৈ আৰু যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে কি কৰিব লাগিবতো জানেই কৰি দিব সেইখিনি তেন্তে অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিয়ে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ থেংক ইউ কিলান বাই বাই